নমস্কাৰ। সমূহ অসমবাসী তথা বিটিচিবাসী ৰাইজক পলমকৈ হলেও মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমবাৰৰ বাবে আমি চিৰাং মিউজিকেল অৰ্গেনাইজিং কমিটিৰ তৰফৰ পৰা অহা 22 জানুৱাৰীত চিৰাঙৰ বাথৌখাৰাই ফেমিলি ৰিজৰ্টত এখন মিউজিকেল নাইট অনুষ্ঠানৰ আয়োজন কৰিছোঁ। গতিকে উক্ত অনুষ্ঠানত সুদূৰ মুম্বাইৰ পৰা ইণ্ডিয়ান আইডল ছুপাৰষ্টাৰ ছিজন 2ৰ মহম্মদ ফাইজ তেখেতে অংশগ্ৰহণ কৰিব। তেখেতৰ লগত উপস্থিত থাকিব আমাৰ জি বাংলা সাৰেগামাপাৰ বৰ্ষা সেনগুপ্তা, আৰু তেখেতৰ লগত উপস্থিত থাকিব আমাৰ স্থানীয় শিল্পী দি হিমালয় প্ৰজেক্ট, আৰু তেখেতৰ লগত উপস্থিত থাকিব আমাৰ স্থানীয় গায়িকা বেবী সাহা। গতিকে উক্ত অনুষ্ঠানত আপোনালোকক দলে দলে যোগদান কৰিবলৈ আমাৰ চিৰাং মিউজিকেল অৰ্গেনাইজিং কমিটিৰ তৰফৰ পৰা আন্তৰিকতাৰে আহ্বান জনোৱা হ'ল। আমাৰ উক্ত অনুষ্ঠানটো ষ্টাৰ্ট হ'ব আমাৰ সন্ধিয়া ঠিক 7 বজাৰ লগে লগে আমাৰ অনুষ্ঠানখন 22 জানুৱাৰী সন্ধিয়া 7 বজাৰ লগে লগে আমাৰ অনুষ্ঠানখন মুকলি কৰা হ'ব। গতিকে আপোনালোকে যথা সময়ত উক্ত দিনাখন আহি আমাৰ উক্ত সংগীত পৰিৱেশনকাৰীসকলক উৎসাহ দিয়াৰ বাবে আন্তৰিকতাৰে অনুৰোধ জনোৱা হ'ল।